কৈছিলোঁ CBI দিব লাগে বুলি সুপ্ৰিম কোৰ্ট মনিটৰ্ড CBI এনকুৱাৰী আমি বিচৰাৰ কাৰণটো এইটো অৱশ্যে আমি চাৰ্জশ্বিটখন পৰা চাব পোৱা নাই আৰু চাৰ্জশ্বিটৰ পিছত এতিয়া আৰু কিছুমান নিউজ আহিছে যে পৰৱৰ্তী দিনসমূহতো BNSৰ 103 লগাইছে হত্যাৰ কাৰণে সকলোকে অভিযুক্ত কৰিছে আৰু তেওঁলোকৰ যিসকল পৰিয়াল আছে তেওঁলোকে এতিয়া অধিবক্তা বিচাৰিছে ইয়াৰ লগত কাৰিকৰীগত কিছুমান কথা আমি কৈছিলোঁ যে SIT নবনোৱাৰ আগত আটাইতকৈ যিগৰাকী ৰেছপনচিবল মানুহ সাংবিধানিক যিগৰাকী মুৰব্বী বুলি কয় তেওঁ হত্যা হোৱা বুলি কৈছিল চাৰ্জশ্বিটখন মানে যেতিয়ালৈকে কমপ্লিট হোৱা নাছিলে যিখন ছাবমিট কৰা হোৱা নাছিলে কোৰ্টৰ আগত তাৰ আগতো বাৰে বাৰে দৃঢ়তাৰে হত্যা হোৱা বুলি কৈছে এইবোৰৰ এডভাৰ্ছ নিগেটিভ যিটো ইম্পেক্ট লিগেলি ন্যায় প্ৰক্ৰিয়াটোত ন্যায় ব্যৱস্থাটোত হয়তো পৰিবও পাৰে সেইকাৰণে কৈছিলোঁ যে এই কথা বতৰাবোৰে অভিযুক্তসকলক সুৰুঙাৰে তেওঁলোকে দুখমুক্ত হোৱাৰ সুযোগটো ন্যায়ালয়ত মুখ্যমন্ত্ৰীয়ে নিজে বৰি দিছিল এইবোৰ কথাও পৰৱৰ্তী দিনসমূহত আছে কিন্তু আমি সকলোৱে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে আমি যুঁজি আছোঁ আৰু সেইকাৰণে আমি আশাবাদী